নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আৰু আজি আমি আহিছোঁ হাউলি ৰাস চাবলৈ তো স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আৰু বলো আমি এতিয়া চাওঁ হাউলি ৰাস দা এতে কি দা এতে কি আমাৰ পয়েন্ট হইতো স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আৰু বলো আমি এতিয়া চাওঁ হাউলি ৰাস আৰু এই মূল মণ্ডপটো চাওক প্ৰাইছ কিমান ধুনীয়া আৰু এইবিলাক সদায় চাওক কিমান ধুনীয়াকৈ ধুই দিছে আৰু এই মূল মন্দিৰটো সঁচাই ইমান ধুনীয়া লাগে আপনি ইয়াৰে নে মই ইয়াৰে হয় নেকি প্ৰতি বছৰে চাব আহে প্ৰতি বছৰে চাওঁ আৰু মানে ইমানখিনি মানুহ হয় না ইয়াতকে বহুত মানুহ হয় এইবাৰ হয়তো সেই যে নাই যে এইবাৰ আমাৰ লটাৰী খেলখন নাই তথাপিতো মানুহ হৈছে আমাৰ সাংস্কৃতিক প্ৰগ্ৰামবিলাক বহুত ধুনীয়া হৈছে ভাল লাগছে আমিও পাঠশালাৰ পৰা আহিছোঁ আৰু এই কিছুমান মূৰ্তি মই দেখুৱাইছোঁ আপোনালোকে চাই লওকচোন ইমান ধুনীয়া আৰু ৰাইজ এতে এটা বিশেষ বস্তু আছে বলকচোন চাওক এতে AI প্ৰয়োগ কৰি কিনে ডক্টৰ ভূপেন হাজৰিকা গান গাওঁ দেখি আছে কিমান এটা ভাল লগা দৃশ্য ইউনিক লাগছে দিয়ক ৰাইজ বলক পুনৰ আমি মূৰ্তি চাব যাওঁ এইটো চাওক ৰাইজ এইটো পুৰা ইউনিক হৈছে ৰাম বুলি কৈ আছে তো মহাভাৰত মূৰ্তি ৰাইজ হয় দেখিছে হয় দেখি ৰাইজ পুৰা একদম ইউনিক হৈছে পুৰা ইউনিক হৈছে একদম বুঝো পারছে রাম বলি বুঝো পারছে কথা পারে একটু বুঝতে হইছে এটা হাউলি মটর খালি গেল কিবা হাতেৰে নুচুব এইবিলাক কোন গান্ধাৰ আফগানিস্তান মানে এইখন মেপ খাই আমাৰ মেপ খাই নাই ভাৰত ৰাইজ চাই লওক হাতেৰে নাচে ইয়াতে লিখা আছে হাতেৰে নুচুব ইয়াতে ক'ত ক'ত ভিক্ষা দিব লিংগ কথা আছে সেইবিলাক দেখুওৱা হৈছে ৰাইজ চাই লওক আপোনালোকে ৰামেশ্বৰ শিৱশংকৰ সাঁচিপাত আৰু এইটো কি বস্তু বাইদেউ এগৰাকীয়ে বুজাই দিছে শুনকচোন শংকৰদেৱ ভাৰত ভ্ৰমণ স্থান আৰু দেশৰ ধাৰ্মিক গুৰুসকলৰ পূৰ্বাঞ্চল ভ্ৰমণ ক'ত ক'ত গৈছিল নালন্দা বিশ্ববিদ্যালয় বেদ জ্ঞান বেদবিলাক আছে কি কি বেদ আছে বেলেগ দিছে ইয়াতে পুৰাণবিলাক দিছে ৰাইজ কিছুমান চাকৰাইজ কি ভাল কথা দিছে এইটো ভগৱান শ্ৰীকৃষ্ণ গোপিনীসকলৰ লগত বৃন্দাবনত আজিৰ পৰা প্ৰায় 5240 এই যে ৰাম সেতুত ব্যৱহাৰ হোৱা শিলাখণ্ড ৰাম সেতুত ব্যৱহাৰ হোৱা শিলাখণ্ড চাওক ৰাইজ পুৰা ইউনিক চাই লওক সঁচাই বিৰাট তাৰমানে ইউনিক
হাউলি ৰাসৰ এইটা হৈছে একদম মেইন ইউনিক বস্তু আৰু দেখে দেখি আপোনালোকক চাই থকা ভিডিঅ'টি হাউলি ৰাস ইমানেই ভাল হৈছে বৈ আমাৰ মনৰ ভাৱ প্ৰকাশ কৰি আছে ৰাইজ দেখিবলৈ পালোঁ সেইকাৰণে মানে বহুতখিনি মানে অন্তৰত মানে ভাল লাগিছে আৰু মানে কোনো দেখা নোপোৱা বস্তু দেখিব পাইছোঁ গতিকে বহুত বহুত ধন্যবাদ আগন্তক আৰু বেছি ভাল হওক হাউলি ৰাসৰ আৰু বেছি এয়া লাচিত বৰফুকন আমি আটায়ে জানো দেশতকৈ মোমাই ডাঙৰ নহয় হাউলি ৰাস মানে একদম ফাটাফাটি হৈছে ক'লো আৰু আপোনালোকক মেইন বস্তু রাইজ হাউলি রাখর পুতনা তো বাপরে বাপ পানসি ডক রাইজ দোকানে দোকান রাইজ দোকানে দোকান কাপোৰৰ দোকানৰ ৰাইজ কম আহা নাই আৰু ৰাইজ এইটো বোলে কিবা তন্দুৰী টি কেনেকৈ বনাই চাই লওকচোন বা কেনে এটা চিষ্টেমত বনাই আছে রাইস এটা আমি খাম তন্দুরি চাহ তন্দুরি চাহটো খাই সঁচাই বহুত ভাল লাগছে ৰৈ ফালে দাদাৰ পৰা হাতখন ঠাণ্ডা হৈছে ৰাইজ চাওকচোন আপুনি ক'ত হেকি আছে Guys, itu kiba hofram ang kay song lo. Guys, बहुत किबा किबा खालो. शाबाश बेटा बहुत बढ़िया राइस किमान किमान बस्तु इसे चावसुन राइस मुर्गी तो कत उठानो बापा ওইখানে কি বস্তু সব রাইস ও ভগবান
নৰি দিয়ক আৰু এতে কি উঠিম বাবা গাইজ মোৰ ফটো উঠা হিম্মত নাই তো বহু কেতিয়া আমাৰ উঠা আপুনি চাই থাকো ময়ো চাই থাকো আমাৰ ছোৱালী মানুহৰ কাৰণে এইটো মেইন বস্তু শুনা আৰু এই মুহূৰ্তটো চাওকচোন ইমান ধুনীয়া এইটো এটা তো এনজয় দুটা আমি এটা ঘৰত যাওঁ বহুত টাইম ৰাস চালোঁ চবচে ইম্পৰ্টেণ্ট বস্তু এইবিলাক ৰাইচ কিন্তু ইয়াতে চাওক মানুহ কেনেহে একদম কম চবচে কম এতে ৰাইচ চবতে মানুহ ভিৰ কিন্তু গ্ৰন্থমেলাত মানুহ কম এইটো হৈছে আমাৰ দুখৰ কথা আৰু এইটো বস্তু এটা মোৰ ভাল লাগছে বহুত চাওকচোন জয় যোৱা আৰু আজিৰ ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব আৰু যিসকল ব্যক্তিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কৰিবলৈ আশা কৰিলোঁ ধন্যবাদ